হেল্ল' এভৰিৱান নমস্কাৰ মোৰ নাম জুনমণি আৰু মই ফৰকাটিঙৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ফৰকাটিঙৰ 1 নং তিৰুৱাল গাঁৱৰ জীয়ৰী আৰু চাকৰি সূত্ৰে মই এতিয়া ডুবাইত থাকোঁ আৰু আজি এটা ভিডিঅ' বনাবলৈ ওলালোঁ মই আপোনালোকৰ সন্মুখত ভিডিঅ' এটা শ্বেয়াৰ কৰিবলৈ ওলালোঁ আৰু এই ভিডিঅ'টো বনোৱাৰ আগত বহুত চিন্তা কৰিলোঁ বহুত চিন্তা কৰি মেলি ফাইনেলি ভাবিলোঁ নাই মই এই ভিডিঅ'টো বনাব লাগিব কেতিয়াবা কি হয় জানেনে কেতিয়াবা মনটো কিছুমান কথাই ইমানেই আমনি কৰি থাকে যিখিনি যেতিয়ালৈকে কৈ নিদিওঁ তেতিয়ালৈকে শান্তি নাপাওঁ মই আজি কেইবাদিনৰ পৰাও ভাবি আছোঁ এই ভিডিঅ'টো বনাম কিন্তু মোৰ লগৰকেইজনীও মোক কৈ আছে বহুত জোন বনাচোন ভিডিঅ' এটা বনা কিন্তু মই বহুত চিন্তা কৰিয়ে থাকিলোঁ কিন্তু আজি ফাইনেলি ভাবিলোঁ নাই মই বনাব লাগিব মানে কি হয় যেতিয়া অসমৰ পৰা বা ভাৰতৰ পৰা বাহিৰত থাকোঁ যেতিয়া অসমৰ বিষয়ে কোনোবা এনেকুৱা এটা কথা চলি থাকে সেইটোৱে বহুত বেছি আমনি কৰে কাৰণ আমি ফিজিকেলি গৈ পেলাই তাত বস্তুখিনি চাবলৈ নাপাওঁ বা কি হৈ আছে সঁচা কথা গম নাপাওঁ সেইটো কাৰণে মানে বহুত অসুবিধা হয় এতিয়া যেনেকৈ জুবিন দাৰ কথা লৈয়ে মানে ইয়াত থাকিও আমি বহুত কষ্ট পালোঁ গম পাইছেনে সেইটো সময়ত বহুত মানে কি হৈছিলে কি নাই জানিবলৈ বহুত মন গৈ আছিলে প্ৰতি চেনেলৰ মানে নিউজ চালোঁ চব যিমান লাইভ আছে তাত গ'লোঁ মানে বহুত হ'ল আৰু সেইটো বিষয়ে এতিয়া নকওঁ আৰু দিয়ক এতিয়া মানে কি আজি অলপ দিনৰ পৰা অসমৰ এটা ভিডিঅ' মানে অসমৰ ইমান হুলস্থুল হৈ আছে ইণ্টাৰনেটত ইণ্টাৰনেটত ইমান হুলস্থুল হৈ আছে এটা সৰু ভিডিঅ' লৈ পেলাই তো ভাবিলোঁ এইটোত ময়ো এটা মতামত দিয়াটো উচিত হ'ব নেকি আৰু মই আগতীয়াকৈ সকলোকে এইটো কথা ক'ব খোজোঁ যেনেকৈ মোৰ এই ভিডিঅ'টো বনোৱাৰ এটা ৰাইট আছে তেনেকৈ আপোনালোকৰো ভাল বেয়া মতামত দিয়াৰ ৰাইট আছে আপোনালোকে মানে কি মই চাগে বহুতৰ পৰা গালিও শুনিম বা যিয়েই হওক তথাপিও মই ভাবিলোঁ যেতিয়া আমি এনেকুৱা এখন দেশত থাকোঁ মানে এনেকুৱা এখন দেশৰ আমি নাগৰিক হয় যিসকলৰ নিজৰ মতামতটো দিয়া মন্তব্য দিয়াটো চবৰে ৰাইট আছে তো চবে দিব পাৰে আৰু খালি এটা কথাই মই ক'ব খোজোঁ ময়ো চাগে ভিডিঅ'টোত বহুতকেইটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিম তাৰ কাৰণে মোকো মানে ক্ষমা কৰি দিব আপোনালোকে ট্ৰল নকৰিব কাৰণ ময়ো অসমৰ পৰা ওলাই অহা বহুত বছৰ হৈ গ'ল তাৰপিছত মোৰ বিয়াও হৈছে নন অসমীয়া মানুহৰ লগত আৰু এতিয়া মই চাকৰি সূত্ৰেও মোৰ বহুত বেছি অসমীয়া মানে বন্ধু বান্ধৱী নাই অনলি কেইজনমান বন্ধু বান্ধৱী আছে আৰু ঘৰত কথা পতাৰ সময়তহে মোৰ অসমীয়া কোৱা হয় আৰু বাকী সময়ত মোৰ হিন্দী ইংলিছতেই কথা পতা হয় আৰু সেই আগতীয়াকৈ আপোনালোকক কৈছোঁ আপোনালোকে যাতে এইটোত আৰু বেছিকৈ জাজমেণ্ট নকৰিব আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব তো এতিয়া আহোঁ আমি ইংৰাজী ভাষাটোৰ লৈ তো সঁচা কথা ক'বলৈ গ'লে ইংৰাজী ভাষা এটা বহুত বেছি জৰুৰী বস্তু কাৰ কাৰণে সকলোৰে কাৰণে আজিকালি কাৰণ আমি কিবা এটা বস্তু অৰ্ডাৰ কৰিবলৈ হ'লে আমাক ইংৰাজী দৰকাৰ হয় কিবা এটা চিনেমা এখনো যদি আমি চাব খোজোঁ তাতো বহুত ইংৰাজী ব্যৱহাৰ হয় আজিকালি সৰু কথাতে ইংৰাজী শব্দবিলাক ব্যৱহাৰ হয় নহয় জানো আৰু সকলোতকৈ বেছি দৰকাৰী এতিয়াৰ প্ৰজন্মৰ কাৰণে যিসকলক মানে এতিয়া নতুনকৈ পঢ়ি শুনি চাকৰি কৰি বাহিৰলৈ আহিব খোজে সেইসকলৰ কাৰণে ইংৰাজীটো নহ'লে আমি অসমৰ পৰা বাহিৰৰ ওলোৱা বা হিন্দীটো আমি যদি একেবাৰে নাজানো ভাৰতৰ ভিতৰত থাকোঁতে ক'ৰবাত চাকৰি কৰিবলৈ বহুত বেছি অসুবিধা হৈ যায় এইটো মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব খুজিছোঁ ময়ো ইংৰাজীত একো এক্সপাৰ্ট নাছিলোঁ এতিয়াও মই সঁচা কথা ক'বলৈ গ'লে বহুত ভালকৈ নাজানো ইংলিছত মেজৰ ল'লোঁ মেজৰ লৈ পঢ়িলোঁ অকল ইংৰাজী ভাষাটো শিকিবৰ কাৰণেই মই মেজৰ লৈ পেলাই পঢ়িছিলোঁ কিন্তু তথাপিও কি হ'ল যেতিয়ালৈকে অসমত থাকিলোঁ ভালকৈ একো ইংলিছ কৰিব নাজানিলোঁ কিন্তু যিদিনা অসমৰ পৰা ওলাই আহিলোঁ যেতিয়া সন্মুখামুখি হ'বলগীয়া হ'ল মানুহৰ লগত কথা ক'বলগীয়া হ'ল তেতিয়া মই ইংৰাজী ক'বলৈ শিকিলোঁ তো ইংৰাজী এটা ভাষা এইটো হৈ গ'ল এটা ভাষা আমি যাতে এজন মানুহে কথা কওঁতে সিজন মানুহে বুজি পায় সিমানটোৱে লাগে আমাক আমাৰ ভাৰতীয় মানুহৰ এটা মানে কি আছে মনত মানে ভাৰতীয় মানুহখিনিয়ে এনেকৈ ভাবে মই মানে মোৰ এইটো মন্তব্য আমি এনেকৈ ভাবোঁ যদি আমি ইংৰাজীত কথা ক'ব পাৰোঁ মানে আমি বহুত জানো মানে আমাৰ বহুত হাই নলেজ আছে কিন্তু সেইটো কথাই নহয় আপুনি মানে ইংৰাজীত কথা ক'ব পাৰিলেই যে চব জানে সেইটো কোনোদিন নহয় আৰু ছেকেণ্ড কথাটো হ'ল আমি মানে ইংৰাজীটো এটা ভাষা হিচাপে যদি ব্যৱহাৰ কৰোঁ সেইটো ভাষা হিচাপে যদি জানো আৰু যদি আমি তাৰ প্ৰনাউন্সিয়েশ্যনটো মানে শুদ্ধকৈ কৰোঁ তেতিয়াহে আমাক মানুহে বুজি পাব হয় নহয় কিন্তু এতিয়া মানে মোৰ আপোনাক সৰু কেইটামান মই উদাহৰণ দিম মই যেতিয়া
অসমৰ পৰা ওলাই আহিছিলোঁ, কেৰেলাত প্ৰথম চাকৰি কৰিছিলোঁ। মই লগৰকেইজনীক সদায় কৈছিলোঁ মানে চাহ খাবলৈ যাওঁ ব'লা। তো মোৰ হিচাপে মই কৈছিলোঁ চাই পিনে চলে, কিন্তু সিহঁতে কি শুনিছিলে চাই পিনে চলে। তো মানে ভাবি চাওক, কাৰণ সেই মই কওঁতেতো মই চায়ে কৈছিলোঁ, কিন্তু সিহঁতে শুনিলে চাই। তো সেইটো লৈ পেলাই মোক সিহঁতে বহুত দিন হাঁহিলে। সেই তেনেকৈয়ে মানে কি হয়, যেতিয়া আমি বাহিৰলৈ ওলাই আহোঁ, লাহে লাহে সন্মুখীন হওঁ, তেতিয়া আমি নিজে নিজে বস্তুবোৰ শিকোঁ। কিন্তু আমি অসমত থাকি আমাক যদি মোৰ যদি মাক কয় বা মোৰ দেউতাক কয়, মোৰ বাহঁতক কয়, ঐ তই এই শব্দটো শুদ্ধকৈ কচোন, তেখেতসকলে নোৱাৰিব, কাৰণ সিহঁতৰ অভ্যাস নাই। মোৰো এইটো অভ্যাস নাছিলে। এতিয়াও মই বহুত ভুল কৰোঁ। এতিয়াও মই চাব, মই চাকৰি কৰিলোঁ 70-80খন দেশমান চাগে গ'লোঁ, মই হিচাপ কৰা নাই। আৰু মই চাগে লাখ লাখ মানুহক লগত কমিউনিকেট কৰিলোঁ, মানে কথা পাতিলোঁ, কাষ্টমাৰ ছাৰ্ভিচত কাম কৰিলোঁ। কাম কৰাৰ পিছতো মানে ইমান ক্লিয়াৰলি ইংলিছ এতিয়াও নিশিকিলোঁ। কিয় জানেনে? কাৰণ অকল আমি যিকেইটা আমেৰিকাৰ, কেনেডা, আইৰিছ, অষ্ট্ৰেলিয়ান, UK সেইকেইটাৰ লগতে কাম কৰা নাই। আমি বেলেগ ইউৰোপিয়ান বা এছিয়ান এইবিলাক মানুহৰ লগতো আমি কাম কৰিলোঁ, যিসকলে নিজৰ মাতৃভাষাটোক বহুত ওপৰত ৰাখে। সিহঁতে যেতিয়া ইংৰাজী কয়, সিহঁতৰ আপুনি ইংৰাজী বহুতে বুজিয়ে নাপাব, বহুতবাৰ কেইবাবাৰো মানে ৰিপিট কৰিব লাগিব। সেই তেনেকৈ আমি কিছুমান কথা যেতিয়া কওঁ, আমাক সেই ইংৰাজী যিবিলাকে জন্ম হৈয়ে শিকিছে, লাইক অষ্ট্ৰেলিয়ান, আমেৰিকান, ইহঁতে যেতিয়া কেনেডিয়ান, আইৰিছসকল বা UKৰসকল, সিহঁতে যে জন্ম হৈয়ে শিকিছে, সিহঁতৰ সন্মুখত যেতিয়া আমি ইংৰাজী কওঁ, সিহঁতে আমাক বুজি নাপায়, আমি ৰিপিট কৰিব লাগে। তো সেইটোৱে কথাটো। মানে আমি মানে কি, সঁচা কথা ক'বলৈ গ'লে আমি ইংৰাজী ভাষাটোক ইমানেই মূৰৰ ওপৰত উঠাই দিছোঁ নহয়। মানে আমি ভাবোঁ তই ইংৰাজী ক'বই লাগিব, তই ইংৰাজী ভালকৈ ক'বই লাগিব। হয়, ক'ব লাগিব, কিন্তু আমি আমাৰ ভাষাটো, আমাৰ যিটো সংস্কৃতি, সেইটোও আমি বজাই ৰাখিব লাগিব। আৰু মই এইটোৱে ক'ব খোজোঁ, এতিয়া চাব দেই, উদাহৰণ, মই যেতিয়া প্ৰথমবাৰ পেৰিছলৈ গৈছিলোঁ 2014 চনত ছেপ্টেম্বৰ মাহত মই পেৰিছ গৈছিলোঁ। তো আমাৰ কি হ'ল, 4-5জনী ছোৱালী আমি ঘূৰি ফুৰিছিলোঁ চিটিত ঘূৰি ফুৰোঁতে আমি হেৰাই গ'লোঁ। এতিয়া আমি ঘূৰি আহিবলৈ ৰাস্তা লাগে, একো বুজি পোৱা নাই, ক'ত কি লিখা আছে একো আমি ইংলিছত লিখি থোৱা নাই, একো বুজি পোৱা নাই। এতিয়া কি কৰিম, কেনেকৈ আহোঁ? বহুত মানুহক সুধিলোঁ, কোনো ইংৰাজী নকয়, গম পায়নে? এজন মানুহে কি ক'লে, আই ডোণ্ট স্পীক ইংলিছ, মানে তেওঁ জানে ইংলিছ, কিন্তু তেওঁ ক'ব নোখোজে। আমাক তেওঁ হেল্প নকৰিলে। কিয়? কাৰণ সিহঁতে নিজৰ ভাষাটো ইমানেই ধুনীয়াকৈ ৰাখিব খোজে নহয় নিজৰ কাৰণে, মানে বেলেগৰ সন্মুখতো সিহঁতে নেদেখায় যে আমি বেলেগৰ লেংগুৱেজটোক মানে আমি একচেপ্ট কৰিম বা আমি কথা ক'ম সেইটো লেংগুৱেজত। সেই তেনেকুৱা পৰিস্থিতি। এতিয়া ইয়াত আৰু এটা উদাহৰণ দিম। ইয়াত যিখিনি ইজিপচিয়ান মানুহ থাকে, সিহঁতে কয়, আমি কওঁ 60, নাম্বাৰ 60, সিহঁতে ক'ব 60। মই এবাৰ ঘৰ চাবলৈ গৈছিলোঁ, ঘৰ বিচাৰি গৈছিলোঁ, ছিকিউৰিটি গাৰ্ডটোৱে মোক 4বাৰমান ক'লে 60। মই একো বুজি পোৱা নাই কি কৈছে। ভাবি চাওক, মই বুজি পোৱা নাই। যিজনী মানুহে পৃথিৱীৰ কিমান কোণাত গ'লোঁ ক'ব নোৱাৰোঁ, কিমান মানুহক লগ পালোঁ, মোৰ কোনো হিচাপ নাই, ময়ো বুজি পোৱা নাছিলোঁ। চ' সেই এনেকুৱা এই পৰিস্থিতিবোৰ চবৰে আহে, এইটো বহুত নৰ্মেল হয়। মই এইটোৱে কথা ক'ব খোজোঁ, আমাৰ যিগৰাকী অসমৰ যিগৰাকী ভিডিঅ'টোৰ ওপৰত বা কথাটো হৈ আছে, তেওঁ একো বেয়া কাম কৰা নাই। তেওঁ এটা ইংৰাজী ভাষা সকলোকে শিকাব খুজিছে, তেওঁ বিচাৰে অসমৰ পৰা যিবিলাক ওলাই আহোঁ আমাৰ নিচিনা ল'ৰা ছোৱালী, মানে এনেকুৱা এটা পৰিস্থিতি নহওক, সেইটো হয়। কিন্তু চাগে তেওঁ এটাই ভুল কৰিলে চাগে, তেওঁ যেতিয়া কথাটো আৰম্ভ কৰিলে, সেই আৰম্ভ কৰোঁতে চাগে আমাৰ অসমীয়া কমিউনিটিটো, অসমীয়া ভাষাটোক তেওঁ চাগে ইটিকিং কৰি দিয়া নিচিনা লাগিলে। সেইটোৱে হ'ল। তেখেতে এতিয়া তেনেকৈ ক'লে, মেবি তেওঁ সেনেকৈ মিন কৰা নাছিলে, সেইটো চাগে তেওঁৰ মতলব নাছিলে, বাট কথাটো সেনেকৈ ওলাই গ'ল। তো সেইটোৱে মই এতিয়া ক'বলৈ বেলেগকৈ আৰু একো নাই। মই এইটোৱে ক'ব খোজোঁ, যেতিয়া অসমৰ কথা বা ভাৰতৰ কথা কিবা এটা হয়, আপুনি দেশৰ যোনটো কোণাতে থাকোঁ, এই বুকুখন জ্বলি যায়, গম পায়নে? মানে ইমানেই বেছি দুখ লাগে। এতিয়া আমি ফ্লাইটত যাওঁ, আমাক বহুত মানুহে হাঁহে, গম পায়নে? আপুনি ইণ্ডিয়ান বুলি আমাৰ একচেণ্টটো লৈ বহুতে হাঁহে, কিন্তু বাকীবিলাক যিবিলাক ইউৰোপিয়ান মানুহ, সেইবিলাককতো নাহাঁহে। মই সেই কথাটোকে ভাবি নাপাওঁ। আৰু মই এনেকুৱা এজনী দন্দুৰী মানুহ, মই চবৰ লগতে কাজিয়া লাগি যাওঁ। মানে মোক যদি কোনোবাই তেনেকৈ কয় কিবা এটা আমাৰ অসমৰ বিষয়ে বা ভাৰতৰ বিষয়ে, স্পেচিয়েলি লাইক অসম বুলি নকওঁ দিয়ক, ভাৰতৰ বিষয়ে যদি তেনেকৈ কয়, মই কাজিয়া লাগি যাওঁ। মোৰ সেনেকুৱা হয়। আমাৰ এটা অভ্যাস আছে, আমাৰ ভাৰতীয় মানুহখিনি যেতিয়া কিবা এটা কথা মানে আমি কওঁ, ঐ এই কামটো কৰি দিবা দেই, আমি অ'কে দুবাৰ কওঁ। তো সেইটো লৈও আমাক মানে বহুত হাঁহে, বহুত মানে জোকায়, গম পাইছেনে? তো সেই কথাবোৰ মানে মই একচেপ্ট কৰিব নোৱাৰোঁ। তাৰপিছত আমাৰ এনেকৈ মূৰ জোকোৱা এটা অভ্যাস আছে, সেইটো লৈ পেলাইও আমাক বহুত জোকায়। তো সঁচা কথা ক'বলৈ গ'লে এইবোৰ কথা আমি কেতিয়া গম পাওঁ, যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁ, তেতিয়াহে গম পাওঁ। তাৰ আগত আমি একো গম নাপাওঁ।
তো সেইটোৱে চাগে তেখেতে এইটোৱে ক'ব খুজিছে যে এতিয়া তোমালোক বাহিৰত ওলাই আহিবা, তেতিয়াহে মানে এইবিলাক বস্তু তোমালোকে ফেচ কৰিবা, তেতিয়াহে তুমি কথাটো বুজি পাবা কেনেকুৱা হয়। সঁচা কথা ক'বলৈ গ'লে সেইটো হয়, কিন্তু আকৌ এটা কথাও মই ক'ব খোজোঁ, আমি এনেকুৱা নহয় ইংৰাজী ভাষাটোৰ কাৰণে যাতে আমি নিজৰ ভাষাটো এৰি দিম। এইটো হৈ গ'ল মাদাৰ টাং, এইটো হৈ গ'ল একচেণ্ট। আমি সেই একচেণ্টটো আমাৰ জীৱনত সদায়ে থাকিব, আমি কমপ্লিটলি শেষ কৰি দিব নোৱাৰোঁ সেই বস্তুটো। এতিয়াও মই কথা কৈ থাকোঁ, আমাৰ ঘৰত 3টা লেংগুৱেজ চলে, হিন্দী, ইংলিছ আৰু অসমীয়া। অসমীয়া মই কেতিয়া কওঁ, শ্ৰেয়সক মই শ্ৰেয়সক শিকাব খোজোঁ অসমীয়া ভাষাটো, তেতিয়া মই তাৰ লগত অসমীয়া কওঁ, মানুহজনৰ লগত হিন্দী কওঁ, আৰু ঘৰত পাতোতে অসমীয়া পতা হয়, বাকী চবতে ইংলিছে চলে। তো কেতিয়াবা কি হয়, যেতিয়া মই ইংলিছ কৈ থাকোঁ ছাডেনলি মোৰ মানে অসমীয়া শব্দ এটা বা অসমীয়া একচেণ্ট এটা আহি যায়। ইটছ ভেৰি নৰ্মেল। কেলে এইটো বহুত মানে একদম সহজ কথা, কাৰণ এনেকেই আমি জন্ম হোৱাৰ পৰাই অসমীয়া শিকিছোঁ, নহয় জানো? আমি ফোন বুলিয়ে কৈ আহিলোঁ গোটেই জীৱনটো। আমি ফোন শিকিব লগা হৈছে, কৰিব কি? আমি শিকিছোঁ, আমি পাৰিছোঁ কৰিব, কাৰণ আমি বাহিৰত আছোঁ। কিন্তু যিসকলে ঘৰত আছে, অসমত আছে, সিহঁতৰ কাৰণে ফোনটোৱেই চলি যাব, সেনেকেই চলি আছে। বছ এইটোৱে কওঁ, আপুনি ইংৰাজীটো ইমানকণেই শিকি লওক, মানে যিটো আপুনি কথাকেইটা কওঁতে ইজন মানুহে বুজিব পাৰে, সিমানটোৱে লাগে। আমি দিনে দিনে ইম্প্ৰুভ কৰিব বিচাৰোঁ, হয় নহয়? যেতিয়া আমি ডেইলি কথা ক'ব বিচাৰিম, ইম্প্ৰুভ হৈ যাব, আপুনি ধুনীয়াকৈ ইংৰাজী শিকি যাব। সেইটোক লৈ ইমান হুলস্থুল কিয় কৰিব লাগে? কিয় আমাৰ অসমখনৰ নামটো কিয় ইমান বাহিৰত বেয়াকৈ ওলাব লাগে? পৃথিৱীৰ চব মানুহৰ দেখেই ইউটিউব চাই বা ইনষ্টাগ্ৰাম চাই আমাৰ অসম বুলি বহুত ফেমাছ হৈ গৈছে। সেইটোৱে কিনো ক'ম আৰু মই ভাবোঁ চবেই চাগে কথাটো বেয়াভাৱে নলয়। মই এইফালেও তেখেতকো বেয়াকৈ কোৱা নাই, আমাৰ কথাটোও আমি বেয়াকৈ কোৱা নাই, আৰু এইবোৰ বেয়া শব্দবোৰ কৈ পেলাই কাৰোবাক মানে কমেণ্টছ কৰাটো ভালো নালাগে। যিমান যি হ'লেও তেখেত আমাৰ অসমৰে এগৰাকী ছোৱালী, নহয় জানো? আৰু ওলাই আহিছে, ভাল লাগিছে, আমাৰ অসমৰে নাম উজ্বলাইছে। আৰু তেনেকৈ আমি আৰু বহুত বিচাৰোঁ আমাৰ অসমৰ পৰা ওলাই আহক, অসমৰ পৰা ওলাই আহি ভাল কিবা এটা হওক, অসমখনৰ নাম আগবাঢ়ি যাওক, নহয় জানো? সঁচা কথা ক'বলৈ গ'লে মই ইমান দিন বাহিৰত চাকৰি কৰিলোঁ, আমাৰ অসমখনক চিনি পোৱা মানুহ বহুত খুব কমেই আছে। যেতিয়া আমি কওঁ ৱেৰ আৰ ইউ ফ্ৰম ইণ্ডিয়া, উইচ পাৰ্ট অফ ইণ্ডিয়া, আছাম, কোনো বুজি নাপায় ক'ত আছে আছাম। সঁচা কথা কৈছোঁ, মই এইটো বহুত কম মানুহেহে চিনি পায়। তো সেইকাৰণে আমি যদি এনেকৈ শিকোঁ আৰু ভালকৈ শিকি যদি বাহিৰত ওলাই আহোঁ, আমাৰ কাৰণেই ভাল, আমাৰ অসমখনেই ভাল, অসমৰ কাৰণে ভাল, আমাৰ অসমৰ জাতিটোৰ কাৰণে ভাল, নহয় জানো? দিয়ক, আমি ইংৰাজীটো এটা ভাষা হিচাপে লওঁ, আৰু তাকে লৈ পেলাই আমি আৰু বেছি কাজিয়া পচাল নকৰোঁ, হুলস্থুল নকৰোঁ, আৰু চবেই মিলিজুলি থাকোঁ, নহয় জানো? ধন্যবাদ।